हेलो एवरीवन आपनालोक सकलोके मोर चेनेलर नतुन एटी भिडिओলৈ स्वागतम जनाइছো आशा करिছো आपनालोक सकलोৱে ভালে আছে আৰু আমাৰ খবৰো ভাল একদম আৰু আমি আজি এঠাইলৈ যাবলৈ ওলালো এতিয়া এটাই বাজিল ওলাতে ক'ত যাই আছো সকলোখিনি দেখুৱাম আপোনালোকে শেষলৈকে চাই যাব ভিডিওটো আশা কৰিছো ভিডিওটো চাই ভাল পাব ঠিক আছে গতিকে বলক এতিয়া গৈ থাকো ওলালো আমি আৰু গৈ আছো এতিয়া প্ৰথমতে ভাবিছো আমি কিবা খাই লম ইয়া আহিলো খাবলৈ চাও কি খাও আমি অৰ্ডাৰ দিলো আৰু এতিয়া বহি আছো অপেক্ষা কৰি আছো খোৱাৰ কাৰণে হাজবেণ্ডে গৈছে আনিবলৈ ইয়া আমাৰ আহিলে কলাপুৰী বিৰিয়ানী আৰু পনীৰ গ্ৰেভি আৰু এটা পোলাও দিছো কাশ্মীৰী পোলাও এটো অলপ পিছত আহিব আৰু এইফালে আমাৰ আহি গল কাশ্মীৰী পোলাও চাও কিমান ধুনিয়াকে সজাই দিছে হাৰ্ট শেপত আমাৰ খোৱা হল আৰু এতিয়া জুস খাই আছো আমাৰ খোৱা লোৱা সব হৈ গল আৰু এতিয়া গৈ থাকো আমি আহি পালো আৰু ইয়াতে গাড়ীখন ৰাখিলো পাৰ্ক কৰি আৰু আমি ক'ত আহিলো এটো আপোনালোকক কোৱাই হোৱা নাই আমি আসলতে আহিলো আশ্ৰম এটাত শ্ৰী শ্ৰী ৰবিশংকৰ বাল মন্দিৰ আশ্ৰমে হয় এটো ইয়া সোমাই আছো ভিতৰলৈ গৈ চাও কি আছে প্ৰথমে আহিয়ে আমি দেখিলো এটা ডাঙৰ এটা পুখুৰী চাও কাষে কাষে বহুত বহা ঠাই আছে মানুহবিলাক বহি আছে সন্ধিয়া টাইমখিনি বেছি ভাল হয় এতিয়া অলপ ৰ'দ দি আছে আৰু এ চাওক পানীবিলাক পৰি আছে কিমান ধুনিয়াকৈ আমি পুখুৰীটোৰ ইয়াত অলপ সময় বহিলো আৰু এতিয়া ভাবিলো আমি আশ্ৰমটোৰ ফালে যাও অলপ দূৰ যাব লাগিব খোজকাৰি ইয়াতে যেহেতু এতিয়া ৰ'দে দি আছে ভাবিলো অলপ পিছত আহিম এতিয়া ভাল লাগিব আমি এই পুখুৰীটোৰ পৰা আহিলো এইফালে আৰু এতিয়া গৈ আছো আশ্ৰমত চাও কেনেকুৱা ৰাস্তাৰ কাষত দোকানো আছে ইয়া চাওক খফালে কাপোৰৰ দোকান কুৰ্তি আছে বহুত ধৰণৰ ভাল আৰু ইয়াতে যোগা আৰু মেডিটেশন চেণ্টাৰো আছে এই আশ্ৰমটো বহুত ডাঙৰ হয় আসলতে ইয়াত কলেজো আছে 1ৰ পৰা গ্ৰেজুৱেচন অবধি আহি পালো আমি আশ্ৰমটোত আৰু ইয়া চাওক কিমান ডাঙৰ আৰু কিমান ধুনিয়া লাগিছে বহুত মানুহ আহিছে চাবলৈ মই আশ্ৰমটোৰ সন্মুখৰ পৰা আৰু ইয়া চাৰিওফালটো ভালদৰে দেখুৱাই দি আছো ইয়া চাই লওক কিমান ধুনিয়া লাগিছে আৰু আমি এতিয়া ভিতৰলৈ সোমাই গৈ চাও কেনেকুৱা ইয়া আশ্ৰমৰ ভিতৰখন চাই লওক বহুত ডাঙৰ এৰিয়া হয় মানুহবিলাক এনেদৰে বহি আছে বহুত শান্তিৰ ঠাই হয় এখন আপোনালোকে ইয়াতে বহি মেডিটেশনো কৰিব পাৰে
আমি এতিয়া আশ্ৰমটোৰ পৰা বাহিৰলৈ ওলালোঁ আৰু ইয়াৰ চাৰিওফালে এনেদৰে ঘূৰিব পাৰি আৰু ইয়াতে আহি ইয়াৰ পৰিৱেশটো ইমানেই ভাল লাগিছে নহয় কি ক'ম আৰু আপোনালোকে মাত্ৰ চাই যাওক। এতিয়া সন্ধিয়াই হৈ আহিছে আৰু লাইটবিলাক ধুনীয়াকৈ জ্বলাই দি আছে। আমি ইয়াতে বহুত সময় বহিলোঁ আৰু এতিয়া ভাবিলোঁ ঘৰলৈ যাওঁ, বহুত দেৰিয়ে হ'ল। আৰু এতিয়া আপোনালোকে আশ্ৰমখন চাই কেনেকুৱা পালে এবাৰ জনাব আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে সেইটোও জনাব কমেণ্ট। ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো দবাব যাতে আহিবলগীয়া ভিডিঅ' ন'টিফিকেশ্যনবোৰ পাই থাকে। আৰু আজি ভিডিঅ'টো ইমানেই শেষ কৰিছোঁ। লগ পাই আছোঁ অতি সোনকালে অন্য এটা ভিডিঅ'ত। আজিলৈ ইমানেই, বাই বাই। ঘৰ পোৱাৰ আগে আগে আমি ইয়াত খাই আছোঁ মছলা ধোচা আৰু গাখীৰ চাহ।